হাই গাইজ, সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু এতিয়া আমাক চিনি নাপাব পাৰে, কিন্তু লাহে লাহে চিনি পাব যদি আপোনালোকে সদায় আমাক মৰম আৰু উৎসাহ দিয়ে। তো হেল্ল' গাইজ, এইটো আমাৰ ফাৰ্ষ্ট ভিডিঅ'। সেয়ে ইমান ইণ্টাৰেষ্টিং আৰু এণ্টাৰটেইনমেণ্ট দিব নোৱাৰিবও পাৰোঁ যিমান দিব লাগে, কিন্তু কোচিছ কৰোঁগা, চেষ্টা কৰিম। যিহেতু এইটো ব্লগ বনাবলৈ হ'লে যিমান সহজ বুলি ভাবোঁ, কিন্তু সহজ নহয়। তাৰ বাবে ভালদৰে শিকিব লাগিব আৰু ষ্ট্ৰাগল কৰিব পাৰিব লাগিব। ফিলহাল এইটোও আমি কৰিম, মুঠতে আপোনালোকৰ ছাপৰ্টৰ প্ৰয়োজন। ভিডিঅ'টোৰ উদ্দেশ্য ক'ব লাগিব বুলি মই নাভাবোঁ, যিহেতু থাম্বনেইলত আপোনালোকে দেখা পাইছেই। কেমেৰাটোৱে যোনফালে লৈ যায় আপোনালোকে আমাৰ লগতে গৈ থাকক, এনজয় কৰক, আহক। হাই গাইজ, এতিয়া বৰষুণত তিতি আমি ফাইনেলি আমাৰ গন্তব্য স্থানলৈ পাই গ'লোঁ। এয়া সোৱণশিৰি পাৰত আহি আমি এতিয়া সৰুকৈ আমাৰ চাৰিজনে কিবা এটা খাম আৰু ভোজ খাম। ইমান ধুনীয়া জেগা। লোকেশ্যনটো কৈ দিছোঁ, বাধাকৰা, লখিমপুৰ বাধাকৰা, সোৱণশিৰি নদীৰ পাৰত। ইমান ধুনীয়া জেগা, ক'তো আপোনালোকে নাপায়। বহিব পাৰে, এই চৌকা বনাই থৈছে, ইমান ধুনীয়া জেগা, চব টোটেলি ৰেডি। আমি এতিয়া বনাই খাব লাগে আৰু সৰুকৈ পাৰ্টি কৰিম, যোগাৰ হৈ আছে এতিয়া। সেয়া আমি কি আনিছোঁ, সেইটো ইয়াত পাচলি, এইটো পানী। বৰষুণ দি আছে, পুৰা বৰষুণ দি আছে। আমাৰ জিতুল দাদাই খৰি পাৰি আছে, দাদাই জুই জ্বলাই আছে, আৰু এই দিবাৰাম দাদা কি আনিছে কওক খাবলৈ। তহঁতি মেজি জ্বলাইছনে? এইটো ভাত বনাবলৈ খৰি জ্বলাইছ? খৰিবোৰ তিতাৰ কাৰণে অলপ শুকাই লৈছোঁ। তিতি আছে, পুৰা বৰষুণ দি আছে, কি কৰিম আৰু উপায় নাইতো। চাউল ধুবলৈ গৈ আছে ছাতি। Masih di volume 6 ya, Korean view. Moza. Di sana? Kali tadi mana?
অকল এইটোৱে দিবি দেই দাদা মই জানো না आपको अच्छी बात है कौन है मिलन को হৰি বলা হাই গাইজ ফাইনেলি এতিয়া আমাৰ খানা বনোৱা হৈ গ'ল এতিয়া আমি খাবলৈ লৈছোঁ এয়া bro মজা হাই গাইজ এয়া সোৱণশিৰি নদীৰ পাৰত আমি এতিয়া খানা খালোঁ গাইজ আমাৰ ভিডিঅ'টো ইতিমধ্যে সমাপ্ত হৈছে এতিয়া আমি ঘূৰা ঘূৰি যাবলৈ ওলাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবলৈ কমেণ্ট কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব